ঈশ্বৰৰ কৃপা বা অনুগ্ৰহ নহ'লে কোনেও পাপৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে। আপুনি কেতিয়াবা নীৰলে বহি হিচাপ নিকাচ কৰি চাইছেনে? আপোনাৰ কৰ্মই আপোনাক পাপৰ ক্ষমা দান কৰি আত্মাৰ মুক্তি প্ৰদান কৰিব পৰাকৈ নিশ্চয়তা দিয়েনে? যদি দিয়ে তেনেহ'লে এয়ে চৰম অজ্ঞানতা, আত্মপ্ৰসন্ন। পাপ নকৰা কোনো নাই। এবাৰ পাপ কৰাজনো পাপী, হাজাৰবাৰ পাপ কৰাজনো পাপী। পাপী আত্মাই মুক্তি লাভ নকৰিলে কেতিয়াও স্বৰ্গৰ ভাগ নেপাব। বাইবেলত কৈছে, পাপ মানুহে প্ৰথমে অন্তৰতহে কৰে, পাছতহে বহিঃপ্ৰকাশ ঘটে। বহিঃপ্ৰকাশ নেপালেও অন্তৰত কৰা পাপো পাপেই বুলি বাইবেলে কয়। গতিকে ঈশ্বৰৰ অনুগ্ৰহ আপোনাক লাগিবই, আৰু এই অনুগ্ৰহেই হৈছে যীশুখ্ৰীষ্ট। নিজ প্ৰচেষ্টাৰে পাপৰ পৰা মুক্ত হোৱা অসম্ভৱ। এয়েহে বাইবেলত পৌল নামে এজন ঈশ্বৰ ভক্তই আটাইবোৰ ধৰ্মীয় ৰীতি নীতি, আচাৰ বিচাৰ, নানান সৎকৰ্ম কৰাৰ পাছতো চিঞৰি উঠিছিল, হায় হায়, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? আহক এই ঈশ্বৰক ধন্যবাদ কৰোঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি।